মোক যিমানে খাবলৈ দিবা মই ডাঙৰ হৈ যাওঁ, কিন্তু পানী খাবলৈ দিলে মৰি যাওঁ। মোক যিমানে খাবলৈ দিবা মই ডাঙৰ হৈ যাওঁ, কিন্তু পানী খাবলৈ দিলে মৰি যাওঁ। এটা খৰাহীত 10টা আম আছে, তাৰ পৰা তুমি 4টা আম আঁতৰাই আনিলা। এতিয়া তোমাৰ ওচৰত কেইটা আম থাকিব? এনেকুৱা কি বস্তু যি সদায় বাঢ়ি থাকে, কেতিয়াও কম নহয়? এনেকুৱা কি বস্তু যি সদায় বাঢ়ি থাকে, কেতিয়াও কম নহয়? এনেকুৱা কি বস্তু যাক তুমি কাটাৰ পিছতে গান গাবলৈ ধৰা? এনেকুৱা কি বস্তু আছে যাক তুমি কাটাৰ পিছতে গান গাবলৈ ধৰা? তোমাৰ ওচৰত 2টা ছাগলী আৰু 3টা গৰু আছে। এতিয়া তোমাৰ মুঠ কেইখন ভৰি আছে? তোমাৰ ওচৰত 2জনী ছাগলী আৰু 3টা গৰু আছে। এতিয়া তোমাৰ মুঠ কেইখন ভৰি আছে? এনেকুৱা কি বস্তু আছে যি ওপৰলৈও যায় তললৈও আহে, কিন্তু লৰচৰ নহয়? আকৌ কৈছোঁ, এনেকুৱা কি বস্তু আছে যি ওপৰলৈও যায় তললৈও আহে, কিন্তু লৰচৰ নহয়? এনেকুৱা কি বস্তু আছে যাক আমি দেখা পাওঁ কিন্তু চুব নোৱাৰোঁ? এনেকুৱা কি বস্তু আছে যাক তুমি দেখা পোৱা কিন্তু চুব নোৱাৰা?